প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত দেখুৱাম কেনেকৈ পাৰফেক্ট তেল পিঠা বনাব পাৰি। এয়া দেখিছেনে, মই থালিত ধুনীয়াকৈ সজাই থৈছোঁ আৰু মই প্ৰথমবাৰৰ বাবে ইমান ধুনীয়াকৈ বনাব পাৰিছোঁ আৰু বহুত কম খৰচে তেনেকৈ বনাব পাৰি। মাত্ৰ 3টা বস্তুৰে বনাইছোঁ, পাকঘৰত থকা 3টা বস্তুৰে। আৰু মই কেনেকৈ বনাইছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াওঁ। এয়া দেখিছেনে, আমি ভাত খোৱা চাউলটো লৈছোঁ। চাউলখিনি ভালদৰে পানীৰে ধুই লৈছোঁ আৰু পানীৰে ধুই লোৱাৰ পিছতে এইখিনি মিক্সিত পিচি লৈছোঁ। এতিয়া গুড়িখিনি চালি লৈছোঁ আৰু এতিয়া নিমখ দি দিছোঁ, চেনি দি দিছোঁ 1 কাপ, কুহুমীয়া পানী অলপ দিছোঁ আৰু হাতেৰে ধুনীয়াকৈ মিহলাই লৈছোঁ। বেছি ডাঠ হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। আৰু যিমান বেছি সময়লৈকে মিহলোৱা হয় সিমানেই ধুনীয়া হয় পিঠাটো আৰু ফুলি উঠে। আৰু এতিয়া 10 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। 10 মিনিট পিছতে এনেকৈ আকৌ চামুচেৰে লৰাই মিহলাই লৈছোঁ। এতিয়া কেৰাহী এখন বহাই কেৰাহীটো গৰম হৈ যোৱাৰ পিছতে মিঠাতেল অলপ দি দিছোঁ। আৰু তেলটো গৰম হৈ যোৱাৰ পিছতে মই এনেকৈ চামুচেৰে দি দিছোঁ আৰু উপঙি অহালৈকে ৱেইট কৰিব লাগে। এয়া ধুনীয়াকৈ উপঙি আহিছে আৰু কিছু সময়ৰ কাৰণে এনেকৈ ল' ফ্লেমত ৰাখি দিছোঁ। অলপ ৰঙচুৱা হ'বলৈ এনেকৈ ৰাখি দিব লাগে। আৰু এখনৰ পিছত এখন এনেকৈ বনাই যাম আৰু এনেকৈ ৱেইট কৰিব লাগে অলপ উপঙি আহিবলৈ। আৰু মোৰ ছেকেণ্ড পিঠাটো খুব ধুনীয়াকৈ ফুলি উঠিছে। আৰু একেধৰণে ল' ফ্লেমত অলপ সময় ৰাখি তাৰপিছতে ওলটাই দিম। ইয়াৰ পিছতে মই আৰু এটা দি দিছোঁ। গেছৰ ফ্লেমটো সদায় ল'ত ৰাখিব লাগে, নহ'লে বাহিৰৰ পৰা ৰঙচুৱা হ'লেও ভিতৰত নিসিজিব পাৰে। আৰু এনেকৈ এখনৰ পিছত এখন বনাই গৈ আছোঁ আৰু চবখিনি পিঠাই খুব ধুনীয়াকৈ ফুলিছে। এয়া চাওকচোন, গোটেইখিনি পিঠা সমান আকাৰৰ হৈছে আৰু ধুনীয়াকৈ ফুলিছেও। আৰু ভিতৰৰ ছাইডটো খুব ধুনীয়াকৈ হৈছে আৰু বনায়ো বহুত ভাল লাগিছে। বহুত সহজতে বনাব পাৰি এনেকৈ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আকৌ লগ পোৱাৰ আশা থাকিল নেক্সট ভিডিঅ'লৈ।